ৰাতিপুৱাৰ এই সময়কণ মোৰ খুবেই প্ৰিয়। মৃদু বতাহজাক লগতে আকৌ চৰাই চিৰিকটিৰ মাত। মন ভাল লগাবলৈ বা মনটো অলপ সুস্থ কৰি তুলিবলৈ এইকণ কিন্তু উপযুক্ত সময় হয় দেই। গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আকৌ লগ পালোঁ দেই, বহুত টাইমৰ পাছত লগ পাইছোঁ। একেবাৰে আজৰি বিজৰি হৈ লগ পাইছোঁ আৰু এতিয়া মই এডমিশ্যন ল'বলৈ যাব ওলাইছোঁ। হ'ব পাৰে নহ'ব পাৰে, যাওঁ আৰু ৰেডি হৈ আছোঁ আৰু অলপকৈ। মই ৰেডি হৈ গ'লোঁ, ৰ'দ দি আছে পূৰা, যাম আৰু অলপ টাইম পাছত। চ' ফাইনেলি আমাৰ কি হৈ গ'ল, এডমিশ্যন। চ' কালি ভিডিঅ'টো শেষ কৰা নহ'ল, সেইবাবে আজি আকৌ ষ্টাৰ্ট কৰি দিলোঁ। বাহিৰত ইমান বেছি বতাহ মাৰিছে নহয়। কালি এডমিশ্যন হৈ গ'ল ভালে ভালে, আৰু এতিয়া বাজিছে 10টা। মই ভাত পানী বনাই খাই বৈ আজৰি, যিহেতু মাৰ গাটো অলপ ভাল নহয়, সেইবাবে মই ৰন্ধা বঢ়াখিনি কৰি আছোঁ আৰু। ঠিক আছে, এণ্ড টুডে ইজ 13 জুলাই। ব্লগটো চলি আছে 11 জুলাইৰ পৰা। মই ব্লগটো শেষ কৰিব পৰাই নাই। আচলতে কি হ'ল, নতুনকৈ চেনেলটো খুলিছোঁ, মানে মই পাহৰিয়ে থাকোঁ যে মই ব্লগ কৰি আছিলোঁ, মই ভিডিঅ' কৰিব লাগে। চ' আজি আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু আই হোপ আজি শেষ হ'ব। এতিয়া উঠি মেলি আজৰি পিজৰি হ'লোঁ, গা ধোৱা নাই বাৰু, এই কাম অলপ আছে কৰি লওঁ। মানে মোৰ টেবুলখনৰ অৱস্থা একেবাৰে নাইকিয়া হৈ আছে, কিয়নো প্ৰায় 4-5 মাহমান পঢ়া শুনা নাই, যিহেতু টেবুলৰ অৱস্থাও নাই। গতিকে ভাবিছোঁ ফাৰ্ষ্ট টেবুলখন চাফা কৰি লওঁ, আৰু আজি এটা ৰিলিচিয়েশ্যন প্ৰগ্ৰামো আছে, চ' তালৈও যাব লাগিব। এইখন মোৰ টেবুল হয়। এই টেবুলৰ ফ্ৰণ্টৰ ৱালখন এনেকৈ মই কৃষ্ণৰ ফটো লগাই থৈছিলোঁ, আৰু এই অৱস্থা চাওক। কিতাপ কোনখন, বহি কোনখন, কি ক'ত আছে একো ধৰিব পৰা নাই। ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ কিতাপ মানে। চ' লেটছ গ'। ফেষ্টিভেল মোৰ ক্লাছ 5 আৰু জান্তিকেশ্বৰ ক্লাছ 5। তো ৰাইজসকল, মোৰ টেবুল ক্লিন কৰা হৈ গ'ল, ছেটআপো কৰি দিলোঁ, কিন্তু যেতিয়া আকৌ নতুন কিতাপ আহিব তেতিয়া আকৌ ভাল কৰিব লাগিব। আৰু এইখন যে টেবুলখন যে দেখিছে, খুব বেছি 2-3 দিনৰ কাৰণে ভাল হৈ থাকিব, তাৰপিছত আকৌ তেনেকুৱা হ'ব, আকৌ ভাল কৰিব লাগিব। তো এইখন এখন নোটবুক হয়, মোক খুৰীয়ে দিছিলে এক্সামৰ টাইমত। এতিয়া এখন ইউজ কৰিম বুলি ভাবিছোঁ, আৰু কি খৰচ কৰিলোঁ বা কিমান কি তেনেকুৱা কিছুমান বিষয়, বা এতিয়া যিহেতু কলেজৰ ক্লাছো ষ্টাৰ্ট হ'ব, তাৰে কিছুমান টপিকছ হওক বা হোমৱৰ্কছ তেনেকুৱাবিলাকো লিখি ৰাখিম বুলি ভাবিছোঁ। এতিয়া ফাৰ্ষ্ট ইয়াতে নিজৰ নামটো লিখি লওঁ। ফ্ৰণ্ট পেজটো অকণমান ডিজাইন কৰিম, কিন্তু এতিয়া নহয়। আৰু মই বাওঁহাতে লিখা নাই দেই, ফ্ৰণ্ট কেমেৰাৰ কাৰণে এনেকুৱা হৈ গৈছে। আৰু মোক চাওকচোন, ঘামি জামি একেবাৰে অৱস্থা বেয়া মানে। হেণ্ড ৰাইটিংখিনি ইমান ভাল নহয় কিন্তু দেই। সৰুকৈ কিবা এটা লিখি আছোঁ, কি লিখিছোঁ দেখাম বাৰু। আচলতে এইটো মোৰ এটা ফেভৰেট লাইন হয়, মই ৱালতো লগাই দিছোঁ। আই ন' আই কেন ডু দিছ। হয়, মই জানো মই এইটো কৰিব পাৰিম।
ৰেডি আৰু এই ড্ৰেছটো মই এডমিশ্যন ল'বলৈ যাওঁতে পিন্ধি গৈছিলোঁ তোমাৰ ফ্লিপকাৰ্টৰ পৰা আনিছিলোঁ বহুত বেছি কমফৰ্টেবল হয় আৰু এইফালে মিছ চাইজনী আহি আছে তো আজি অনুষ্ঠান ভালকৈ হৈ গ'ল আহি পালোহি সময় হ'ল বাৰু আহি পোৱা অলপ ফ্ৰেছ হৈ পেলানি আৰাম কৰি আছিলোঁ তাৰপাছত খাই ল'লোঁ গধূলিৰ চাহ কাপ ঠিক আছে তেন্তে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব